তো গাইছ মই যোৱাকালি গৈছিলোঁ GMCHত আৰু GMCHত মোৰ ভণ্টি আছে মানে এডমিট হৈ তাইৰ অলপমান বেমাৰ অলপ হৈ আছে। তো GMCHত যোৱা মই এনেকুৱা কিছুমান বস্তু দেখা পালোঁ, তো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। তো মই GMCHত আপোনালোকৰ মেডিচিন যোনটো ফিমেল মেডিচিন ৱাৰ্ড আছে আৰু তাৰে মই এইটো ব্লক 3ত আছিলোঁ। ইয়াৰ ৱাশ্বৰুমৰ আপোনালোকে চাওক, ৱাশ্বৰুম মানে GMCHৰ যোনটো ফিমেল মেডিচিন ৱাৰ্ড আছে তাৰ ৱাশ্বৰুম চাওক, এইবিলাক হ'ল ৱাশ্বৰুম। আৰু ইয়াতে যদি আপোনালোকে পেচেণ্টক যদি কিবা কাৰণত ইমাৰ্জেঞ্চি মানে লেট্ৰিন হওক বা গা ধুৱাব লগা হওক, একদম উপায় নাই আৰু তাতে। আৰু কিছুমান মই এনেকুৱা বস্তু দেখিলোঁ, এইটো চাওক, ডেড বডিত চেলাইন দিয়াও মই দেখা পালোঁ তাতে GMCত গৈ। আৰু ডক্টৰবিলাকে মানে কোনো ধৰণৰ গুৰুত্ব নাই মানে তাতে মানুহৰ প্ৰতি। মানুহ মানে গৈ কিনে পৰি থাকে বিচনাত, তাৰপিছত যদি মৰি যায় কিবা কাৰণত, তো তাৰপিছত আহি পূৰা একদম চেলাইন দিয়া, বেজী দিয়া, কি যে কৰি থাকে। আৰু এইটো মানে ছোৱালীটোৰ দেউতাক আৰু যিটো মৃত্যু হৈছে, দেউতাকটো কেনেকৈ দৌৰি আছে চাওক, মানে মোৰ দেখা পাই বেয়া লাগি গৈছে। পূৰা একদম দেউতাকটো দৌৰি আছে, মানে ডক্টৰক সুধি আছে নেকি, এতিয়াও কিবা আশা আছে নেকি। তো ডক্টৰে ডিক্লেয়াৰ নিদিয়ে, কিবা ECG আৰু গৈছে এবাৰ সুধিব। তো ECG কৰাব লাগিব। ডেড বডিত ECG কৰাটো একো লাভ নাই না, কিবা লাভ আছে জানো। এইবিলাক চাওক। তাৰপিছত পুলিচ আহিলে, কিবা আহিলে, মানে মানুহটো মৰাৰ পিছত মানে গুৰুত্বটো বেছি হৈ যায়। মানুহটো নমৰতে সেইখিনি ব্যৱস্থা কৰক। মই অসমৰ আমাৰ CM ছাৰক মই অনুগ্ৰহ কৰিছোঁ, মানে কি ক'ম আৰু, আপুনি এই ব্যৱস্থাটো, আপুনি এই বস্তুখিনি এবাৰ চাওক, কি হৈ আছে GMCHৰ ভিতৰত। আৰু মানুহ বহুত অশান্তি পায় তাতে গ'লে। পেচেণ্ট এটাক তাতে ভাল কৰিম বুলি যায়, কিন্তু নিজে বেমাৰী হৈ ঘূৰি আহিবলগীয়া হয়। তো চাওক দেউতাকটো কিমান দুখত বহি আছে মানে। এইবিলাক দেখা পালে, আৰু এইবিলাকৰ ওপৰত যদি কোনোবাই মাতে, এওঁলোকে মানে কেনেকুৱা ব্যৱহাৰ কৰে চাওক। এই ভিডিঅ'টো চালে গম পাব আপোনালোকে। আৰু ভিডিঅ'টোৰ শেষত এইটো মোৰ ভণ্টি মানে ফিমেল মেডিচিন ৱাৰ্ডত এডমিট হৈ আছে। তো আপোনালোকে যদি পাৰে অলপ হেল্প কৰক, মানে বহুত পইচাৰ প্ৰব্লেম হৈ আছে তাইৰ। অৱস্থাটো আপোনালোকে হয়তো দেখি গম পাইছে, হাত ভৰিবোৰ ফুলি গৈছে তাইৰ। তো আপোনালোকে যদি কিবা অলপ পাৰে হেল্প কৰিব। মই আপোনালোকক মোৰ স্কেনাৰটো দি দিছোঁ, মানে সিহঁতৰ গুগল পে' ফোনপে' একো নাই, তো সেইকাৰণে মোৰটো দিব লগা হ'ল। তাইৰ অৱস্থাটো চাই যদি অলপমান কোনোবাই যদি হেল্প কৰিব পাৰে, মানে বহুত মানে আমি সাহস পাম। যোনে যি পাৰে 10-5 টকা হওক, 1 টকা হওক, যি পাৰে সহায় কৰক প্লিজ।